খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকসকল ভালে কুশলে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি ডাইৰেক্ট টপিকটোতে ভিডিঅ' বনাম, তেনেকৈ কোনো ধৰণৰ ব্লগ নবনাওঁ। আজি টপিকটোৰ ওপৰতে বনাম। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই এটা বেগ বনাম, মোবাইল কেৰি কৰিবলৈ কাৰণে বেগ বনাম। গতিকে ডাইৰেক্ট সেইটোৱে বনাম। বেগ বনাবলৈ কাৰণে মই লৈছোঁ এইটো কাপোৰ ইয়াতে নাই বেছি, আধা মিটাৰ আছে, কিন্তু আধা মিটাৰ কাপোৰো মোক নালাগে। আৰু যিখিনি আগলিব সেইখিনি মই ব্লাউজৰ পাইপিং বনাম, সেইকাৰণে এইটো মই কাপোৰ লৈছোঁ। তাৰপিছত আৰু জাষ্ট মোবাইল ল'বলৈ কাৰণে মোক বেগটো লাগে। গতিকে ইমান বেছি মোক ডাঙৰ বেগো নালাগে। গতিকে সেইকাৰণে মই আধা মিটাৰ কাপোৰ আনিছোঁ। এই আধা মিটাৰ কাপোৰটো আগলিয়ে যাব। আৰু এইডাল পাইপিং মেচিনেৰে ৰছী, কিছুমান লেছ বুলি কয়, লেছে হয় একচুৱেলি। এইটো মই ৰছী বনাম। গতিকে কাপোৰৰ লগত লৈ থাকিলে ইমান বেছি হেভি লুক নালাগিব, সেইকাৰণে মই এইটো আনিছোঁ। ইয়াতে 2 মিটাৰ আছে। 2 মিটাৰ নালাগে, মোটামুটি 1.5 মিটাৰমান লাগিব। 2 মিটাৰ দিলে বহুত ডাঙৰ হৈ যাব। আৰু লগতে এইটো স্পঞ্জ, এই স্পঞ্জটো আমি মেখেলা চাদৰ কিনিলে বা চাৰ্টৰ পিছৰ লগত, মানে চাৰ্ট পিচ নহয়, চাৰ্ট কিনিলে তাৰে ভিতৰত যিটো এটা স্পঞ্জ দিয়া থাকে, সেই স্পঞ্জটো লৈছোঁ। এইটো আমি কিনিব নালাগে একচুৱেলি। চাৰ্ট কিনিলে বা কিবা কিনিলে পায়ে যায়, আৰু সেইবিলাক মই থৈ দিওঁ এনেকৈ, কেতিয়াবা দৰকাৰ হয় বুলি মই থৈ দিওঁ। আৰু আজি এই 3টা বস্তু দিয়ে মই আজি এটা বেগ বনাম। গতিকে চেণ্ট নিদিওঁ, চেণ্ট দিব পাৰি ইচ্ছা কৰিলে, কিন্তু চেণ্টটো নিদিওঁ বুলি ভাবিছোঁ। মই এটা টিপ বুটাম মাৰিম বুলি ভাবিছোঁ। টিপ বুটাম বৰ্তমান আছে মোৰ তাত, লগতে আছে টিপ বুটাম, গতিকে মই সেইটো দিম বুলি ভাবিছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ চাই থাকিব। আৰু একদম সহজ পদ্ধতিৰে চিলাব পাৰি, আপোনালোকেও নিজেও চিলাব পাৰিব ঘৰত এই ভিডিঅ'টো চাই। কেতিয়াবা যদি কাপোৰ যদি প্ৰয়োজন অনুভৱ কৰে, আপোনালোকে চিলাই ল'ব পাৰিব। আৰু মই যে অকল এইটো চিলভাৰ কালাৰ দি চিলাম এইটো কথা নহয় যে চিলভাৰ কালাৰ দি চিলাব লাগিব, আপোনালোকে বেলেগ কালাৰ দিও চিলাব পাৰে। আৰু এই লেছটো যে মই ইউজ কৰিছোঁ, এই লেছটো যেতিয়া লগাব লাগিব এইটো কথা নহয়, আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে চেইন দিব পাৰে। আজিকালি কাৰণ বেগ বাই বেগত চেইন থাকে, সেইটো কৰি দৰে চেইন থাকে ন, সেইটো প্ৰায় সেইটো থাকে। গতিকে আপোনালোকে সেইবিলাকো ব্যৱহাৰ কৰিব পাৰিব। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক। মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, কেনেকৈনো বেগ চিলাব লাগে মই আৰম্ভ কৰি দিওঁ। দেখিছে, আগতে মই এইটো মোবাইল এটাৰ লগত জোখ লৈ ল'ম। এইটো ধৰি লওক মোবাইল, মই এইটো জোখ লৈ আছোঁ। এই স্পঞ্জটো দিলে বেগটো কোমল হ'ব, লগতে মানে মোবাইলটো কোনো ধৰণৰ দুখ নাপাব। পটকৈ যদি ক'ৰবাত পৰি যায় বেগটো, তেতিয়াহ'লে কোনো ধৰণৰ দুখ নাপাব। এটা মোবাইলটোৰ কাৰণে ইয়াতে চিলাই যাব, গতিকে অলপমান ডাঙৰকৈ ল'ব লাগিব। ইফালেও চিলাই যাব আৰু এইপিনেও চিলাই যাব, গতিকে অকণমান ডাঙৰকৈ ল'ম। আৰু এইটো স্পঞ্জটো কাটা হৈ গ'ল আমাৰ। এয়া বস্তু এনেকৈ চিলাম, আৰু মই মোবাইলটো ভৰাম এনেকৈ। গতিকে স্পঞ্জত কোনো ধৰণৰ ইমান সোনকালে পৰিলেও, কিবা কাৰণত যদি বাই চান্স পৰিও যায়, তেতিয়াহ'লে ইমানখিনি মোবাইলটোৱে দুখ নাপাব, সেইকাৰণে দিছোঁ মই। আৰু এইটো যিহেতু স্পনৰ ওপৰতো কাপোৰ লাগিব আৰু ভিতৰৰ ফালেও কাপোৰ লাগিব। এই ভিতৰৰ ফালেও কাপোৰ লাগিব, ওপৰৰ ফালেও কাপোৰ লাগিব, সেইকাৰণে এইটো 4 তৰফ কাটিব লাগিব। মই স্পনতকৈ কাপোৰটো অলপমান বেছিকৈ ল'ম, বেছিকৈ কাটিম। গতিকে এইপিনে দেখা পাইছে, এইপিনে অলপমান বেছি আছে কাপোৰটো, আৰু এইপিনে অলপমান বেছিকৈ কাটিম। একদমেই ইজি প্ৰচেছত মই বেগটো চিলাম। ইয়াতে কোনো ধৰণৰ মানে চিন্তা কৰিব লগা কথাই নহয় যে মই পাৰিম নে নাই, এনেকৈ ধৰণৰ
এটা ধুনীয়াকৈ আপোনালোকেও নিজৰ ইচ্ছা অনুযায়ী এইটো চিলাই ল'ব পাৰিব দেখিছে এইটো মই দুখন কৰি ল'লোঁ এতিয়া এখন এইপিনে থাকিব আৰু এখন এই ওপৰ ফালে এখন থাকিব আৰু তল ফালে এখন থাকিব এতিয়া ধুনীয়াকৈ এইটো চিলাই ল'ম অলপমান এইপিনে বঢ়াই আনিব লাগিব নহ'লে স্পনটো ওলাই থাকিব গতিকে এনেকুৱা আৰু এই পিনেদি অলপমান মই কাপোৰ ৰাখি দিম কাৰণ এইটোত মই এটা টিপ বুটাম মাৰিম গতিকে এনেকৈ এটা টিপ বুটাম মাৰিম মই গতিকে এতিয়া মই চিলাই লওঁ আপোনালোকক চিলাই পেলাই ধুনীয়াকৈ দেখুৱাই আছোঁ দেখা পাইছেনে এইটো কি ধুনীয়া এটা ডিজাইন হৈছে দেখিছেনে কি ধুনীয়া ঘৰ এটা ডিজাইন হ'ল এয়া কাৰণ ভিতৰত স্পন আছে যে যেটো চিলাই দিলো এনেকৈ সেইকাৰণে স্পনখিনি ফুলি ফুলি আছে ধুনীয়া ধুনীয়া এটা ঘৰ ডিজাইন হৈ আছে সেইকাৰণে এনেকৈ দিলো আৰু চাই থাকক ভিডিঅ'টো মই কেনেকৈ বেগটো চিলালো এয়া এবাৰ এইটো এনেকৈ মই জাপি লওঁ আৰু মোবাইলটো জুখি লম এয়া কি ধুনীয়া মোবাইলটোৰ জোখৰ হৈছে গতিকে আৰু অলপমান আনি ল'ম যিহেতু হয়তো দুটা মোবাইল ভৰাব লাগিব এয়া ইমানমান জাগা আগলি আছে গতিকে ইমানটো এতিয়া মোৰ পাৰফেক্ট জোখ আৰু এইটো যিটো মই ওপৰ পিনে ৰাখিছোঁ কাপোৰ এইটো মই এনেকৈ দি দিম এনেকৈ এটা বুটাম মাৰিম টিপ বুটাম মাৰিম গতিকে এইটো মোৰ হৈ গৈছে জোখটো আৰু দেখিছেনে এইটো বহুত ডাঙৰকৈ লৈছোঁ মই কাপোৰটো আৰু এতিয়া ইয়াতে চিলাই মাৰিম ভিডিঅ'টো চাই থাকক আপোনালোকে গম পাব মই বেগটো কেনেকৈ চিলাই আছোঁ এয়া দেখিছেনে কি ধুনীয়া মোনা হ'ল এতিয়াতে মোবাইলটো ধুনীয়াকৈ সোমাই যাব এয়া আৰু ধুনীয়া স্পেচ আছে এয়া পুৰা মোবাইলটো কভাৰ হৈ আছে আৰু মই এইটো এনেকৈ দিম গতিকে এতিয়াটো হৈ গ'ল যিটো এই এক্সট্ৰা কাপোৰ আছে সেইখিনি মই কাটি দিম ইমান বেছিকৈ নাকাটো কাৰণ ফুটা ওলাই গৈ থাকিব পাৰে সেইকাৰণে কমকৈ কাটি দিম এতিয়া লুটিয়াই দিওঁ ধুনীয়াকৈ
এয়া মই লুটিয়াই দিলোঁ, দেখিছেনে পুৰা ডিজাইন এটা হৈ আছে। আৰু ইচ্ছা কৰিলে এই ঘৰৰ মাজে মাজে আমি কিবা এটা দিব পাৰোঁ, বুটাম দিব পাৰোঁ বা গ্লিটাৰ্ছ এনেকৈ পাথৰ দিব পাৰোঁ, কিবা দিব পাৰোঁ, ইয়াতে ধুনীয়া লাগিব তেতিয়া। আৰু এইটোত এতিয়া মই মোবাইলটো ভৰাই চাওঁ, এয়া ধুনীয়া আহল বহল হৈছে, এয়া চাওকচোন কি ধুনীয়া আছে। আৰু এইটো পূৰা স্পঞ্জি হৈছে বেগটো, একদম স্পঞ্জি, কাৰণ ইয়াৰ ভিতৰত স্পঞ্জ দিছোঁ। ইমান সহজে মোবাইলটোত মানে এতিয়া মই এনেকৈ যদি পাতলা হ'ল হয়, এনেকৈ থওঁতে মোবাইলটো মানে অলপমান হেৰি পালে হয়, শ্বৰ্ট পালে হয় বা কিবা হেৰি হ'ল হয়, কিন্তু মই এনেকৈ মোবাইলটো থৈছোঁ, কোনো ধৰণৰ চাউণ্ড হোৱা নাই, একদম ধুনীয়াকৈ মানে মোবাইলটো হেৰি হৈছে, ইয়াতে ৰাখিব পাৰিছোঁ। এতিয়া যিহেতু এইখিনি থাকি গ'ল, মানে এইখিনি থাকি গ'ল, এইখিনি এতিয়া মই এনেকৈ যে চিলাই এটা মাৰি দিম, চিলাইটো মাৰি এইটো এনেকৈ কৰি এইখিনিতে আপুনি এটা দিব পাৰে বা দুটা দিব পাৰে। মই এটা দিম বুলি ভাবিছিলোঁ, এটা দিলে হয়তো উঠি থাকিব, এনেকৈ উঠি থাকিব, গতিকে দুটা দিম। এতিয়া এইখিনিতে এটা দিম, এইখিনিতে এটা দিম টিপ বুটাম, যিটো টিপকৈ মাৰি থয় নহয় সেইটো বুটাম দি দিম মই। আৰু লেছটো মই এইখিনিতে লগাই দিম, ঠিক লেছটো এইডাল লেছডাল মই এইখিনিতে লগাই দিম, এনেকৈ কৰি ইয়াতে চিলাই মেলি মই লগাই দিম ধুনীয়াকৈ। গতিকে ভিডিঅ'টো চাই যাওক। এয়া মই এইখিনি চিলাই ল'লোঁ, এইখিনি চিলালোঁ। এতিয়া মই লেছটো লগাব বাকী আছে আৰু বুটামকেইটা লগাব বাকী আছে। লেছটো আপোনালোকে নিজৰ সুবিধা অনুযায়ী, মানে নিজৰ সুবিধা অনুযায়ী আপুনি কিমান ওখ বা আপোনাক কিমান দীঘল লাগে সেই হিচাপে আপুনি এইটো ঠিক কৰি ইয়াতে লগাব পাৰে। এতিয়া ভিডিঅ'টো চাই থাকক। মোৰ বেগটো ফাইনেলি ৰেডি হৈ গ'ল। এইটো বুটাম আছিল, মই বুটামটো লগাই দিলোঁ। এতিয়া চাওঁ বেগৰ ফাইনেল লুক। অ'কে, মোৰ বেগটো ক্লিয়াৰ হৈ গ'ল। এইটো হৈছে মোৰ বেগ, আৰু এইডাল হৈছে লেছ, আৰু এয়া দুটাটো মই টিপ বুটাম লগাই দিলোঁ। আৰু মোবাইলটো মই ইয়াত এনেকৈ ভৰাই দিলোঁ। তাৰপাছত মোবাইলটো ভৰাই মই এনেকৈ টিপ দুটা মাৰি দিলোঁ, গতিকে মোবাইলটো ওলাই নাযায়। আৰু মই এইটো ধুনীয়াকৈ এনেকৈ মই যিহেতু ধুনীয়াকৈ এনেকৈ লৈ ল'ব পাৰোঁ। এইটো মই অলপমান লম্বাকৈ দিছোঁ, কেতিয়াবা মই এনেকৈ ল'ম বুলি, এনেকৈ ল'লে ধুনীয়া জোখত হয়, গতিকে এনেকৈ ল'ম বুলি লম্বাকৈ দিলোঁ। আৰু কোনোবা যদি চুটি ল'ব বিচাৰে তেতিয়াহ'লে চুটিকৈও ৰছীডাল চুটি কৰি ল'ব পাৰে, আৰু ইচ্ছা কৰিলে এটা গাঁঠিও দি ল'ব পাৰে। এনেকুৱা কৰি ইয়াত এটা মই গাঁঠি এনেকৈ দি ল'লোঁ, গতিকে এইটো এটা লুক হ'ল। গতিকে একদম চিম্পল, একদমেই চিম্পল, মই খুব সহজ উপায়েৰে মানে চিলালোঁ, বহুত সহজ মানে পদ্ধতিৰে মই বেগটো চিলালোঁ। গতিকে আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ এটা বেগ চিলাই ল'ব পাৰিব। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে সকলোকে বাই বাই।